শিৱসাগৰত মই বেলেগৰ কথা নাজানো মই শিৱসাগৰত চান্দা নতুলো মই শিৱৰ টেক্স লওঁ কি টেক্স এটো বহুতে কয় গুন্ডা টেক্স লওঁ ইয়াতে সেই কাম কৰিছে টেক্স দিব লাগিব কি কথা আছে চান্দা তান্দা কথা নাই আমি টেক্স লওঁ এটো কথা স্পষ্টকে কৈ দিছো গ্ৰেপ্তাৰ কাক কৰিব লাগিছিলে আৰু গ্ৰেপ্তাৰ কাক কৰিছে আৰু অসম আৰক্ষীয়ে ভাবিছে নেকি যে অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰিলে প্ৰতিবাদ যদি বন্ধ হ'ব বুলি ভাবিছে মূৰ্খৰ স্বৰ্গত বাস কৰিছে প্ৰতিবাদ কেতিয়াও বন্ধ নহয় আন্দোলন হৈছে আন্দোলন হ'ব আমাৰ স্পষ্ট কথা অনা অসমীয়া দবদবনি আমি কোনো কাৰণতে সহ্য নকৰো আজি দুলিয়াৰেন বন্ধ কৰি দিয়া হৈছে ৭২ ঘণ্টাৰ ভিতৰত যদি তনু চাহিক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে সমগ্ৰ উজনি অসম বন্ধ কৰি দিয়া হ'ব আমাৰ স্পষ্ট কথা এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব ইয়াৰ অনা অসমীয়াৰ এক তিল মানুহ আমি দবদবনি সহ্য নকৰো আৰু যিসকল আমাৰ সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে শৃংখল চলিয়াকে ধৰি যিসকল সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে অতি শীঘ্ৰেই মুক্তিৰ দাবী জনাইছো অন্যথা কিন্তু পৰিস্থিতি ভয়ানক হ'ব স্পষ্ট কথা বিল আছিনা সম্পূৰ্ণৰূপে বিজেপি আৰু আৰএছএছৰ দ্বাৰা পৰিচালিত হৈ আছে বিল আছিনা অসমৰ কেন্দ্ৰীয় মুখ্য সচিব ৰন্তু পানীফুকন আৰু সাংগঠনিক সচিব শৃংখল চলিহাই নিজৰ নিৰাপত্তাৰ কাৰণে বিজেপি আৰু আৰএছএছৰ লগত সহযোগিতা কৰিছে শৃংখল চলিয়া পকখন কেনে এনেকে মেলি দিলো না পকখন গম পাইছা নাই তহঁতৰ শৃংখল চলিয়াকে আছে শৃংখল চলিয়া পকখন এনেকে মেলি দিলো না আমি গম পাইছা নাই এনেকে মেলি পঠাই দিলো তাৰপিছত তহঁতৰ শৃংখল চলিয়া উমা বীৰ লাচিত খানাৰ গতিত কিমান দম আমি চাওঁ শৃংখল চলিয়া অকলে পঠাই দিয়ে যদি শৃংখল চলিয়াক মই মাৰিব নোৱাৰো মোৰ নাম বিক্টৰ দাস নহয় শৃংখল চলিয়াৰ যদি গতিত দম আছে অকলে আহিব দে আমি লাগো দিনত চান্দা তুলিছে এতিয়া ৰাতিটো শুব লাগিব নহয় গম পাইছেন নাই দিনত চান্দা তুলি ৰাতিলৈ শুব লাগিব নাই দিনত চান্দা তুলি ৰাতিলৈ শুৱা মানুহবিলাকৰ লগত কথা পাতি আমি নাপাতো নমস্কাৰ বৰ অসমৰ প্ৰতিষ্ঠাপক চাউলুং চুকাফাদেৱে হাতৰাজ সামৰি একৰাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে তেওঁ অসমখনত শান্তি সম্প্ৰীতিৰ এখন সমাজ সৃষ্টি হৈ থৈ গৈছে আৰু সেই সমাজখনত বৰ্তমান এছাম ভণ্ড জাতীয়তাবাদীয়ে সাম্প্ৰদায়িকতাবাদৰ বীজ ৰোপণ কৰি অশান্তিময় পৰিৱেশ সৃষ্টি কৰি থকা দেখিবলৈ পোৱা গৈছে তাৰে ভিতৰত এজন প্ৰথম হৈছে শিৱসাগৰৰ এজন উগ্ৰ জাতীয়তাবাদী শৃংখল চলিহা তেওঁ অলপ আগতে এটা নিউজ চেনেলত কোৱা দেখিলো যে আমি কি খাৰু পিন্ধি আছো নেকি যে আমি কাৰোবালৈ ভয় কৰিম মানে তেওঁ কি বুজাব বিচাৰিলে খাৰু পিন্ধে মহিলাসকলক কি তেওঁ দুৰ্বল বুলি সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি আমি মহিলা দুৰ্বল নহয় আপুনি দুৰ্বল হ'ব পাৰে দুৰ্বল যিবিলাক দুৰ্বল মানুহ সেইবিলাকে বাহিৰত বেছি দম থকা দেখাবলৈ যায়